নমস্কাৰ আপোনালোকে চাই আছে অসম 24 এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ গহপুৰৰ কলাবাৰীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে ডক্টৰ উদ্ধৱ ভৰালী জানিব পৰা মতে নিজৰ ব্যক্তিগত বাহনেৰে লখিমপুৰৰ পৰা গুৱাহাটীলৈ আহি থকা অৱস্থাত গহপুৰৰ কলাবাৰী গাঁও পঞ্চায়তৰ সন্মুখত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এজোপা পচন্দ গছত খুন্দা মাৰে বাহনখনে দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে গাড়ীখনৰ সন্মুখৰ অংশ সম্পূৰ্ণৰূপে চূৰ্ণ বিচূৰ্ণ হৈ পৰে দুৰ্ঘটনাৰ শব্দ শুনি স্থানীয় তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে স্থানীয় লোকসকলৰ তৎপৰতাৰ ফলত গুৰুতৰভাৱে আহত ডক্টৰ উদ্ধৱ ভৰালীক গাড়ীৰ ভিতৰৰ পৰা উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় বৰ্তমান ডক্টৰ উদ্ধৱ ভৰালী চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই যদিও প্ৰাথমিকভাৱে বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মৰাৰ ফলতে এই ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ অসম 24 চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব